জীৱনত যেতিয়া খুব কঠিন পৰিস্থিতি আহে তেতিয়া কোনো বাট বিচাৰি নাপাওঁ, আমি একমাত্ৰ ভগৱানৰ চৰণে লওঁ, নহয় জানো? আজিৰ দিনটো বৰ বিশেষ, কিয়নো আজি আমি জীয়াক প্ৰথমবাৰলৈ লৈ গৈ আছোঁ মন্দিৰ দৰ্শনলৈ, আৰু তাৰ লগতে আছে আমাৰ ভাগিনকেইটা বাইদেউহঁত চব। এয়া আহিছোঁ শিৱ মন্দিৰলৈ। মানে তাই জন্ম নাপাওঁতে আমাৰ বহুত কিবা কিবি কঠিন পৰিস্থিতি গৈছিল, তাইক লৈ একচুৱেলি। তো সেইকাৰণে মন্দিৰত আমি কিবা কিবি খুৱাই থৈছিলোঁ। বাইদেউ ইয়াতে এটা ৰূপৰ ফুল খুৱাইছিল, আজি সেই ফুলটো আৰু শৰাই আৰু ভোগ দিলোঁ। লগতে আছিল কালী মন্দিৰ আৰু হনুমান মন্দিৰ, তাতো এপাক সেৱা জনাই আহিলোঁ। তাৰপিছত আহি ইয়াতে আমি ধুনীয়াকৈ চাকি লগালোঁ। এয়া শিৱ মন্দিৰটো বাইদেউ আৰু মই চাকি লগালোঁ। চাকি লগাই ইয়াত ধুনীয়াকৈ সেৱা কৰিলোঁ আৰু দেৱে ধুনীয়াকৈ পূজা আগবঢ়াই দিলে। জীয়াই পেহীয়েকৰ কোচত শুই গ'ল। শুই উঠাৰ পিছত এয়া বাইদেউৰ লগত জেঠীয়েকৰ লগত ঘূৰি আছে। এই দেৱে ধুনীয়াকৈ সেৱা আগবঢ়াই দিলে শৰাই। তাতে গোটেই মহিলা পাৰ্টি লেকচাৰত বহিছে আৰু দিয়া দেউতাকৰ কোচত এনেকৈ ঘূৰি আছে। তাৰপিছত ভোগ ভাত হ'ল, আমি সকলোৱে ভোগ খালোঁ আৰু আহি থাকোঁতে দিলে বহুত ডাঙৰকৈ বৰষুণ।